নমস্কাৰ, আশা কৰিছো সকলোৱে ভালে আছে। মই শামসুল হক, এই শামসুল হক চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। সৰুবৰ সকলোৰে মনত কিবা নহয় কিবা চিন্তা থাকে। তেনে অৱস্থাত মই আজি সেই তেনেধৰণৰ চিন্তা বা তাৰ এটা সৰু টিপছ দিব কাৰণে আজিৰ এই ভিডিঅ'টো বনাইছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে নিশ্চয় মনত অনুপ্ৰেৰণা পাব। আৰু যদি আপোনাৰ মনত চিন্তা আছে তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। এজন ছাত্ৰ লিখা পঢ়াত বহুত ভাল আছিল। লিখা পঢ়াত বহুত ভাল ছাত্ৰজন বিদ্যালয় ক্ষতি নকৰাকৈ প্ৰত্যেক দিন বিদ্যালয়ত যায়। বিদ্যালয়ত গৈ পেলাই ছাৰে যি কৰে আৰু যি কৰিব দিয়ে ছাত্ৰজনে সেয়াই কৰে। ছাত্ৰজন বহুত চোকা। তেনে অৱস্থাত কেইদিনমান পিছৰ পৰা সেই ছাত্ৰজন বিদ্যালয়ত কেতিয়াবা যায়, কেতিয়াবা নাযায়। যদিও বিদ্যালয়ত যায়, মনটো একদম বেজাৰ মন লৈ পেলাই বহি থাকে, কাৰো লগত ইমান মাতবোল নকৰে। কেতিয়াবা শিক্ষকে ছাত্ৰ ছাত্ৰীক কিবা কৰিবলৈ দিলে সেই ছাত্ৰজনে সেইখিনি কৰিবলৈ ইচ্ছা নকৰে। তেনে অৱস্থাত শিক্ষকে এদিন ৰাস্তাত ছাত্ৰজনক লগ পায়। ছাত্ৰজনক সুধিলে যে তুমি লিখা পঢ়াত ইমান ভাল আৰু বিদ্যালয়খনত ইমান এটা সুনাম কৰি তুমি আমাৰ গৌৰৱ কৰি আনিছা, গতিকে তুমি এতিয়া আমি কিবা কৰিব দিলে তুমি সেইখিনি কাম নকৰা, বিদ্যালয়ত লিখা পঢ়াত ইমান মনোযোগ নিদিয়া, তাৰ কাৰণটো জানিবলৈ ছাত্ৰজনৰ পৰা বিচাৰিব। ছাত্ৰজনে শিক্ষকজনক ক'লে যে ছাৰ, মোৰ মনত বহুত দুখ, বহুত কষ্ট আৰু বহুত চিন্তাত মই ভুগি আছো আৰু মই জীয়াই থাকিবলৈ মোৰ আৰু ইচ্ছা নাই। তেতিয়া ছাৰে বুজি পালে যে ছাত্ৰজন বহুত এটা কষ্টত জীয়াই থাকিবলগীয়া হৈছে। তো কিবা এটা সান্তনা দিব কাৰণে ছাত্ৰজনক ছাৰে ক'লে যে তুমি এটা কাম কৰা, তুমি সন্ধিয়া মোৰ ঘৰত আহা। আৰু তেতিয়া সেই প্ৰচুৰ গৰমত ছাত্ৰজন শিক্ষকৰ ঘৰলৈ যাবলৈ ধৰিলে আৰু গৈ 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 সেই শিক্ষকজনৰ ঘৰ পালে। আৰু তেতিয়া ছাৰে ছাত্ৰজনক ঘৰত লগ পাই ছাৰজনৰ মন ভাল লাগিলে আৰু ছাত্ৰজনক ড্ৰয়িং ৰুমত বহিবলৈ দিলে। ছাত্ৰজনক ড্ৰয়িং ৰুমত বহিব দি ছাৰে নেমু পানী আনি পেলাই ছাত্ৰজনক দিলে। ছাত্ৰজনে কি কৰিলে, সেই নেমু টেঙা যিটো পানী, সেই পানীটো ছাত্ৰজনে অলপ খালে আৰু খাই পেলাই গ্লাছত যিখিনি আছিলে গোটেইখিনি থৈ দিলে। এগিলাচ নেমু পানী সম্পূৰ্ণ খাব পৰা নাই। আৰু তেতিয়া নেকি নেমু পানী দি পেলাই ছাৰ যেতিয়া ঘৰত গ'ল, ঘৰত যোৱাৰ পিছতে আকৌ আহি পেলাই চালে যে ছাত্ৰজনে নেমু পানীটো খোৱা নাই। তাৰপিছত ছাত্ৰজনক ছাৰে সুধিলে যে তোমাৰ কি হ'ল, তুমি নেমু টেঙাটো তুমি খোৱা নাই। তেতিয়া ছাত্ৰজনে ক'লে নাই ছাৰ, খালো। তুমি ছাৰে ক'লে তুমি নেমু টেঙাটো খাইছা, পানীটো খাইছা, কিন্তু সেই পানীটো গ্লাছত গোটেইখিনি আছে, তেতিয়া তুমি কি খালা? খোৱা। ছাৰে তেতিয়া ছাত্ৰজনক ক'লে যে তুমি পানীটো খোৱা। তেতিয়া ছাত্ৰজনে কৈছে না ছাৰ হ'ব। আকৌ যেতিয়া ছাৰে ছাত্ৰজনক সুধিলে যে তুমি নেমু পানীটো নোখোৱাৰ কাৰণটো কি, কিবা নহয় কিবাটো এটা আছে। তেতিয়া ছাত্ৰজনে ক'লে যে ছাৰ, নেমু টেঙাটো অলপ বেছি হৈছে। তেতিয়া ছাৰে ছাত্ৰজনে ক'লে তেতিয়াহ'লে গ্লাছটো দিয়া, মই এই নেমুৰ পানীটো পেলাই দিম। তেতিয়া ছাৰক ছাত্ৰজনে ক'লে যে নাই ছাৰ, হ'ব, পেলাব নালাগে, মই খাই লম। আৰু তেতিয়া ক'লে ছাৰ, অলপ যদি চেনি আছে ঘৰত যদি অলপ চেনি আছে, এচামুচ চেনি আনি দিম। তেতিয়া ছাৰে সেই ছাত্ৰজনৰ কথা মতে ছাৰে এচামুচ চেনি আনি পেলাই ছাত্ৰজনক দিলে। আৰু তেতিয়া ছাত্ৰজনে সেই নেমু টেঙাটোত চেনি মিহলাই তেতিয়া অলপ মিঠা হ'ল। তেতিয়া ছাত্ৰজনে পানীটো খাই দিলে। খাই দিয়াৰ পিছত তেতিয়া ছাত্ৰজনে ক'লে যে তুমি তেতিয়া পানীটো খাব পাৰিছা। ক'লে ছাৰ, অলপ চেনি মিহলোৱাৰ কাৰণে এই পানীটো মই খাব পাৰিছো।
তেতিয়া সেই ছাৰজনে ক'লে ঠিকেই, তুমি ঠিকেই বুজিছা। আৰু তেতিয়া ছাৰজনে ছাত্ৰজনে ক'লে যে এই যে নেমু টেঙাটো তুমি টেঙাৰ কাৰণে তুমি খাব পৰা নাই, তুমি টেঙাৰ কাৰণে তুমি এই নেমু পানীটো থৈ দিছিলা, আৰু সেই থৈ দিয়াৰ কাৰণে তাত এচামুচ চেনি মিলোৱাৰ হ'ল, আৰু সেই চেনি মিলোৱাৰ পিছত তুমি এই পানীটো গোটেইখিনি খাব পাৰিছা। গতিকে মানুহৰ জীৱনত সেই এনেকুৱা কিছুমান সময় আহে যিটো সময় নেকি মানুহৰ মনটো একদম টেঙাৰে ভৰপূৰ হৈ থাকে, আৰু সেই সময়ত যদি আমি সেই টেঙা মনক যদি আমি অলপ মিঠা মন আনি পেলাই অলপ যদি আমি মিহলাব পাৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ টেঙা মনৰ পৰা মিঠা মনলৈ আমাৰ পৰিৱৰ্তন ঘটিব। একে আৰু আমি জীয়াই থাকিবলৈ হ'লে দুখ আৰু কষ্ট, সুখ গোটেইখিনি আমাৰ জীৱনত হয়তো প্ৰয়োজন আছে। যদি কষ্ট আমি নাপাওঁ তেতিয়াহ'লে সুখ কি বস্তু সেইটো অনুভৱ নহ'ব, আৰু সুখ যদি আমি নাপাওঁ আৰু সেই মুহূৰ্তত যদি কিবা দুখ আহে, দুখ কি বস্তু আমি হয়তো অনুভৱ কৰিব নোৱাৰিম। তো সেইকাৰণে আমি মনত যদি কিবা দুখ কষ্ট থাকে, আমি মন সৰু কৰিব নালাগে। আমি মনটো ভাল কৰিবৰ কাৰণে আমি ভাল মানুহৰ লগত যোগাযোগ কৰি সেই সমস্যাৰ বিষয়ে আমি বুজ ল'ব লাগে। আমাৰ মনটো দুখ লগাজনক থাকিলে আমি সেই মনটো ক'ত গ'লে ভাল লাগিব আৰু কি কৰিলে ভাল লাগিব, আমি সেই তাৰ এটা প্ৰচেষ্টা আমি হাতত ল'ব লাগিব। তেতিয়াহ'লে আমাৰ মনটো ভাল লাগিব। যেতিয়া নেকি ছাত্ৰজনে লিখা পঢ়াত হয়তো অলপ কিবা এটা অসুবিধা পাই আছে, আৰু তেতিয়া আমাৰ গাৰ্জেনে যদি অলপ সান্তনা দিয়ে, সমস্যাখিনি যদি ছাত্ৰজনৰ পৰা যদি বিচাৰিব খোজে, নিশ্চয় ছাত্ৰজনে সেই সমস্যাখিনি ক'ব, আৰু সেই সমস্যা যাতে সমাধান হয় তাৰ হয়তো ব্যৱস্থা গাৰ্জেনে কৰিবলৈ ক'ব। গতিকে ছাত্ৰসকলে যদি অধ্যয়ন ক্ষেত্ৰত বা কিবা কামৰ ক্ষেত্ৰত যদি কিবা অসুবিধা পায়, গতিকে নিজে সেই তেনেকুৱা জনা মানুহ এজন মানে ডাঙৰ মানুহৰ লগত কথাখিনি বাৰ্তালাপ কৰিব লাগে, আৰু বাৰ্তালাপৰ জৰিয়তে আমাৰ সেই সমস্যাখিনি আমি সমাধান কৰিব লাগে। গতিকে দৰ্শক, আজি ইমানতে সামৰিছোঁ। আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আমাৰ আজিৰ এই কাহিনীটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আজি আমাৰ এই চেনেলটোত আমাৰ এই প্ৰথম ভিডিঅ', আজি এনেকুৱা হয়তো ভিডিঅ' পৰৱৰ্তী সময়ত আপোনালোকে পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো আপোনালোকে ক্লিক কৰক, আৰু আমি আগন্তুক দিনবোৰত এনেকুৱা ভিডিঅ'বোৰ বনাবৰ কাৰণে আপোনালোকে অনুপ্ৰেৰণা দিব বুলি আশা ৰাখি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, মই শামছুল হক চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই ইয়াৰ আগতে আৰু দুটা ভিডিঅ' বনাইছোঁ। আপোনালোকে যথেষ্ট সঁহাৰি আগবঢ়াইছে, আৰু মোকো বহুত ভাল লাগিছে। তাৰ কাৰণে যিসকল দৰ্শকে মোক এই আগত বনোৱা দুটা ভিডিঅ'ৰ চাই পেলাই আৰু চেনেল ছাবস্ক্ৰাইব কৰি পেলাই যিসকলে মোক সহযোগ আগবঢ়াইছে, সেইসকলক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। গতিকে আজি আমি আৰু এটা ব্যতিক্ৰমী ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। আমি জীয়াই থাকিবলৈ হ'লে আমাৰ অৰ্থনৈতিক যিটো চিন্তা, অৰ্থনৈতিক ব্যৱস্থা আমাৰ ভাল হ'ব লাগিব। ধন সম্পত্তি আৰু টকা পইচা যে সকলো বস্তুৱে যে হয় সেইটো সম্পূৰ্ণ নহয়। তথাপিও আমাৰ জীয়াই থাকিবলৈ হ'লে টকা পইচাৰ প্ৰয়োজন হয়, আৰু যিকোনো কামত আমাৰ টকা পইচাৰ নহ'লে কাম কিন্তু সম্পূৰ্ণ নহয়। তাৰ কাৰণে আমি উপাৰ্জন অনুপাতে আমি ব্যয় কৰিব লাগিব, আৰু তাৰ লগে লগে আমি সেই উপাৰ্জন আৰু ব্যয় কৰি তাৰ পৰা কিছু টকা আমাৰ নিজৰ ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, চিকিৎসাৰ বাবদ বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাৰ এই তেনেকুৱা অৰ্থনৈতিক ব্যয় কৰিবলগীয়া হয়। তাৰ কাৰণে আমি যদি আগৰ পৰাই অৰ্থনৈতিক চিন্তা যদি আমি ভালকে অনুসৰণ নকৰোঁ, তেতিয়াহ'লে আমাৰ উপাৰ্জনতকৈ ব্যয়টোহে বেছি হ'ব। গতিকে অৰ্থনৈতিক সম্পৰ্কে কিছুমান উদাহৰণ
মোৰ বিবেকেৰে আপোনালোকৰ প্ৰতি উত্থাপন কৰিব বিচাৰিছো। আমি সকলোৱে বিভিন্ন কামত টকা পইচা আমি খৰচ কৰো, তাৰ ভিতৰত আমি টকা পইচা আমি কেনেকৈ বচাব পাৰিম আমি আপোনালোকৰ প্ৰতি আগবঢ়াব বিচাৰিছো। আমি সকলোৱে হয়তো পান, সিগাৰেট, তামোল, চাদা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম উপভোগ কৰিবলৈ গৈ আমি টকা পইচা খৰচ কৰো। তাৰ ভিতৰত আমি যদি অলপ চিন্তা কৰি পেলাই অলপ যদি টকা বচাই বচাই যদি আমি কিবা এটা কৰিব পাৰো, তেতিয়াহ'লে সেইটো আমাৰ ভৱিষ্যতৰ কাৰণে হয়তো প্ৰয়োজন হ'ব। কথাত আছে, ৰাইজে নোক জোকাৰিলে নৈ বয়। এজনে কৰিব নোৱাৰা কামটো 10জনে কৰিবলৈ হলে সেই কামটো একদম সহজ হৈ পৰে। সেই একে অনুৰূপ আমি যদি এদিনত যদি আমি এটকাকৈ যদি বচাওঁ, আমি 10 দিন যদি আমি এটকাকে বচাওঁ, তেতিয়াহ'লে 10 দিনত আমাৰ কিমান হ'ব? 10 টকা। গতিকে ৰাইজে নোক জোকাৰিলে নৈ বয়। সেই একে অনুৰূপ আমি টকাৰ ক্ষেত্ৰত আমি হয়তো 1 টকাকে 10 দিন যদি বচাওঁ, তেতিয়াহ'লে 10 টকাত কমচে কম মোৰ ঘৰৰ কাৰণে দুটা কলম দুটা আনিব পাৰিম। গতিকে সেই একে হয়তো কিছুমান ব্যক্তিয়ে এদিনত পান খায় 10টা। বৰ্তমান বজাৰত পানৰ মূল্য হৈছে 15 টকা। গতিকে হয়তো যিসকল ব্যক্তিয়ে উপাৰ্জনতকৈ বেছি ব্যয় কৰে, সেইসকলে এটা এনেকুৱা এটা দিনৰ সন্মুখীন হ'বলগীয়া হয়, যিটো সময়ত নেকি এই পাৰ হৈ যোৱা সময়খিনি মানে জীৱনত আৰু কেতিয়াও ঘূৰি নাহে। টকা পইচা মানুহৰ জীৱনত সদায় ধৰা নিদিয়ে, আৰু টকা উপাৰ্জনৰ সময় এজন ব্যক্তিৰ প্ৰতি একে নাথাকে। গতিকে যিজন ব্যক্তিয়ে দিনটোত 5টা পান খায়, 5টা পানৰ দাম বৰ্তমান বজাৰ মূল্যত 75 টকা। এটা কথা চিন্তা কৰিব, এজন ব্যক্তিয়ে দিনটো শ্ৰম কৰি পেলাই 300 টকা পাব, তাৰ পৰা 75 টকা পানত যদি খৰচ হয়, তেতিয়াহ'লে সেই ব্যক্তিয়ে কি আয় কৰিব? গতিকে ব্যক্তিজনে যদি এই 5টা পান নাখাই পেলাই, যদি মানুহজন যদি পান খাই ভাল পায়, ঠিক আছে, এদিনত এটা পান খালে, এটা পান 15 টকা হ'ল। তো যিটো 5টা পান খাই আছিলে 75 টকা খৰচ হৈ আছিলে, আৰু সেই সময়ত সেই ব্যক্তিজনে যদি এটা পান খায়, তেতিয়াহ'লে ব্যক্তিজনৰ 15 টকা খৰচ হৈ আছে, আৰু সেই খৰচৰ পৰা আকৌ 60 টকা আয় হৈ আছে। গতিকে ব্যক্তিজন এই 60 টকাকে যদি এক মাহ যদি একে নিয়মিতভাৱে যদি এটাকে পান খাই যায়, 15 টকাকে খৰচ হ'ব, আৰু 60 টকাকে যদি এদিনত যদি আয় হয়, 30 জনত কিমান হ'ব? এক মাহত আয় হ'ব 1800 টকা। গতিকে সেই ব্যক্তিজন যদি 1800 টকা যদি এক মাহত যদি আয় হয়, আপুনি চিন্তা কৰকচোন 1800 টকাত কি নহ'ব? যদি কোনোবা ব্যক্তিয়ে সেই 1800 টকা নিজৰ ল'ৰা ছোৱালীক যদি ভাবে যে ৰাতিপুৱা আৰু গধূলি টিউচনৰ ব্যৱস্থা কৰি দিব, তথাপিও এক মাহত এজন ছাত্ৰৰ বা এজন সন্তানৰ ভাবত পুৱা আৰু গধূলি যদি টিউচন দিয়ে, মাত্ৰ 1000 টকা খৰচ হ'ব, তথাপিও আৰু 800 টকা সেই ব্যক্তিজনৰ আয় থাকি যাব। গতিকে আমি বহুত ক্ষেত্ৰত অৰ্থনৈতিক চিন্তাটো আমি নকৰো, আমি চিন্তা কৰো এই 75 টকাহে। কিন্তু 75 টকা যে আমি সদায় খৰচ কৰি আছো, গতিকে এদিনত যদি 75 টকা হয়, গতিকে এটা বছৰ যদি আমি যদি 75 কে যদি 75 পুৰাও 365 দিন যদি আমি হিসাব কৰো, কিমান টকা হ'ব? গতিকে এই টকাটো একদম বেকাৰ। কালিৰ দিনত এই টকাটো কোনো তেনেকা দৰকাৰী কামত নাহিব। গতিকে এটা কথা চিন্তা কৰিব, আৰু পানটো খোৱাৰ পিছত আমাৰ ক্ষতিও বহুত হয়। এই পান খোৱাৰ ফলত কেঞ্চাৰ হয়, কিবা কিবি বেমাৰ আমাৰ হৈয়ে থাকে, আৰু তাৰ পিছত এই বেমাৰ ভাল হ'বলৈ হ'লে ডক্টৰত যাব লাগে, ফাৰ্মাচীত যাব লাগে। তো গতিকে আমি যদি সেই বস্তুটোৰ অভাৱ যদি আমি লাহে লাহে যদি কমাই দিওঁ, তেতিয়াহ'লে হয়তো আমাৰ এই খৰচৰ পৰা আমি অলপ বাচিব পাৰিম। গতিকে কম বেছি অভ্যাস হয়তো তামোল খোৱাত মোৰো আছে, মই হয়তো চেষ্টা কৰি আছো যাতে আমি এই যিটো অভ্যাসটোৰ পৰা যাতে আমি লাহেকে আঁতৰি আহিব পাৰো। আৰু এটা ক্ষেত্ৰত মই ক'ব বিচাৰিছো, আমি কিছুমান ক্ষেত্ৰত আমি বেছি লাভান্বিত হ'বলৈ বিচাৰো। আমি যেহেতু গাঁৱত বসবাস কৰো, গতিকে আমি গাঁৱৰ যিসকল দোকানীয়ে আমাক চাহিদা আগবঢ়ায়, আমি সেই দোকানবিলাকত আমি কমকে যাওঁ,
আৰু আমি সদায় গাঁৱৰ দোকানীৰ লগত আমি টাউনৰ দোকানী এজনৰ তুলনা প্ৰায় কৰো বা প্ৰায় মানুহে কৰা দেখা যায়। গতিকে সেই ক্ষেত্ৰত মই ক'ব বিচাৰো আজি আমাৰ এই গাঁৱত ঘৰৰ ওচৰতে দোকান এটা যদি এটা কলম যদি 5 টকাত বিক্ৰী কৰি আছে আৰু সেই একে কলম আমাৰ টাউনত যদি যাওঁ তেতিয়াহ'লে সেই কলমটো আমি 3 টকাত আনিব পাৰিম। এতিয়া প্ৰায় মানুহে ভাবে যে গাঁৱত যে 5 টকা কলমটোৰ দাম, এই 5 টকা কলমটো ইয়াৰ দাম বেছি, ইয়াত নলওঁ। গতিকে সেই ব্যক্তিজন কি কৰে যে এই 5 টকাৰ কলমটো নিকিনি পেলাই ব্যক্তিজন কি কৰে টাউনত যায়। টাউনত গৈ পেলাই সেই 5 টকাৰ কলমটো 3 টকাত কিনিলে। ঠিক আছে, আপুনি যে 3 টকাত কলমটো কিনিলে, আপুনি গাঁৱৰ দোকানীটোৰ লগত গাঁৱৰ দোকানীজনৰ লগত খং কৰি পেলাই আপুনি টাউনত গৈ পেলাই আপুনি 5 টকাৰ কলমটো 3 টকাত কিনিলে হয়। আপুনি এটা কলমৰ কাৰণে ঢেকীয়াজুলি গৈছে। আপুনি ঢেকীয়াজুলি যেতিয়া নেকি আপুনি অটো ভাড়া বা টমটম ভাড়া বা নিজৰ গাড়ীত যদি গৈছে, তেল খৰচ কম পৰিমাণ হ'লেও হয়তো 20 টকা এটা খৰচ হয় আৰু সেই 20 টকা তেলৰ বাবদ গ'ল। আপুনি যেতিয়া টাউনত যাব, টাউনত যোৱাৰ লগে লগে আপুনি তাত চাহ খাব লাগিব, কিবা কিবি আপোনাৰ হয়তো মন যাব খাব কাৰণে, কাৰণ টাউনত গৈছে ন। গতিকে টাউনত যেতিয়া আপুনি গৈছে কিবা নহয় কিবা খাব লাগিব। তাতে ধৰক আপুনি 20 টকা খালে, গাড়ী ভাড়া বা গাড়ী খৰচত 20 টকা গ'ল। আপুনি চাহ পান কিবা কিবি খালে আপুনি তাত 20 টকা হ'ল, আপোনাৰ 40 টকা খৰচ হ'ল। আৰু কিবা কাৰণত আপোনাৰ অন্তৰংগ বন্ধু যদি সেই টাউনত সেই সঠিক সময়ত যদি আপোনাক লগ পাই গ'ল, তেতিয়া আপুনি মনে মনে ভাবিব এই বন্ধুজন কেতিয়াও লগ পোৱা নাই, আজিহে লগ পালে, গতিকে কিবা নহয় কিবা এটা খুৱাব লাগিব। ঠিক আছে, আপুনি কিবা এটা খুৱাইছে, তাতোতো বিল হ'ব। তাতে 10 টকা ধৰক এটা বিল হৈছে, আপোনাৰ 50 টকা খৰচ হ'ল আৰু আপুনি কলমটো কিনিছে 3 টকা, কিমান হ'ল 53 টকা। গতিকে 53 টকা আপুনি 2 টকা বচাবৰ কাৰণে, কাৰণ গাঁৱৰ দোকানীৰ 5 টকা কলমটোৰ দাম, আপুনি 2 টকা বচাবৰ কাৰণে টাউনত গৈছে। গতিকে এই 2 টকা বচাব গৈ আপুনি খৰচ কৰিলে কিমান 53 টকা। গতিকে কলমটোৰ দাম হ'ল 3 টকা আৰু 50 টকা আপোনাৰ অভাৰ খৰচ হ'ল। গতিকে আমি অৰ্থনৈতিক চিন্তাবোৰ আমি হয়তো নকৰো। গতিকে সেই কাৰণে আমাৰ গাঁৱত বসবাস কৰা প্ৰায় সংখ্যক লোক হয়তো নিজৰ সন্তানক বা সেইখিনি সুবিধা দিব নোৱাৰে। আৰু এটা কথা দেখা যায়, প্ৰায় মানুহ গাঁৱত বসবাস কৰা লোক প্ৰায় দেখিছো, কাৰণ যিটো আমি গাঁৱতে বসবাস কৰো, গাঁৱৰ যিটো পৰিৱেশটো হয়তো আমি অলপ পৰিমাণে আমাৰ গাত লাগিছে। গতিকে কিছুমান ব্যক্তিয়ে দেখা যায় নিজৰ ল'ৰা ছোৱালীক যিটো লিখা পঢ়াৰ ক্ষেত্ৰত যিখিনি সুবিধা আগবঢ়াব লাগে, সেই সুবিধাখিনি আগবঢ়োৱাৰ ক্ষেত্ৰত যিমানখিনি মনোযোগ নাই, সিমানখিনি মনোযোগ হৈছে মানুহৰ বিভিন্ন ধৰণৰ জুৱা, মদ, ভাং ইত্যাদি ইত্যাদি আড্ডাত প্ৰায় দেখা যায়। গতিকে সেইসকল ব্যক্তি অন্তত সেই ব্যক্তিসকলৰ ল'ৰা ছোৱালীয়ে অন্তত প্ৰাথমিক শিক্ষাই হওক বা মাধ্যমিক শিক্ষাই হওক সেইখিনি হয়তো গ্ৰহণ কৰি অন্তত নিজৰ পৰিয়ালটো এটা পৰিৱেশত আনিবৰ কাৰণে মানে চেষ্টা অব্যাহত ৰখাটো অত্যন্ত প্ৰয়োজন। আৰু যিসকল অন্তত অঞ্চলটোত যিসকল যুৱক শিক্ষিত নিবনুৱা যিসকল আছে, সেইসকল যুৱক যুৱতীয়ে হয়তো এটা অন্তত পাৰে সেই পৰিয়াল যিসকল আছে বিভিন্ন ক্ষেত্ৰত হয়তো প্ৰায় দেখা যায় যে শিক্ষা দীক্ষাতকে মানে বেলেগ কামবিলাকত মনোযোগটো বেছি, সেইসকলক লৈ পেলাই মাজে সময়ে যিটো আত্মালোচনা, যিটো আমাৰ বৰ্তমান পৰিৱেশটো আমি কেনেকুৱা আমি সজাই তুলিব লাগিব আৰু আগৰ পৰিৱেশটোৰ লগত বৰ্তমানৰ যিটো পৰিৱেশ তাৰ যিটো এটা আপোনাৰ তুলনামূলক চিন্তা, সেই বিভিন্ন ক্ষেত্ৰত যদি পৰ্যালোচনা কৰা হয় তেতিয়াহ'লে হয়তো ব্যক্তিকেইজন বুজি পাব, আৰু নাইবা সেইসকলৰ বা সেই পৰিয়ালৰ যিসকল বুজা মানুহখিনিয়ে অন্তত বুজি পেলাই সেই পৰিয়ালটোক এটা পৰিৱেশত আনিবৰ কাৰণে চেষ্টা কৰিবলৈ হয়তো চেষ্টা কৰিব। গতিকে ক'বলৈ বহুত আছে, তথাপিও চেষ্টা কৰিছো কিছুমান মোৰ নিজৰ যিটো বিবেক, সেই বিবেকখিনি প্ৰকাশ কৰিবৰ কাৰণে। যিসকল ব্যক্তি হয়তো আজি এই ভিডিঅ'টো আপোনালোকে চাই আছে, আপোনালোকে হয়তো বেয়া নাপাব, মোৰ কথাখিনি হয়তো ইমান স্পষ্টকৈ ক'ব পৰা নাই বা উল্লেখ কৰিব পৰা নাই, তথাপিও চেষ্টা কৰিছো মোৰ বিবেকত যিমানখিনি ধৰিছে সিমানখিনি ধৰক সমাজত যাতে মোৰ বিবেকটো যাতে প্ৰচাৰ বা মানে বিস্তাৰিত কৰিব পাৰো, তাৰ এটা মই প্ৰচেষ্টা হাতত লৈছো। কাৰণ মোৰ যিমানখিনি বিবেক আছে কথাখিনি কৈ আছো, বা মোৰ মানে স্মৃতিয়ে যিমানখিনি ধৰিছে মই কৈ আছো, মোতকে হয়তো আৰু বহুত গুণে জনা ব্যক্তি আছে, সেইসকল ব্যক্তিয়ে কিন্তু কেমেৰাৰ সন্মুখত বা নিজৰ যিখিনি প্ৰতিভা হয়তো সমাজত বিলাব চেষ্টা নকৰে। কাৰণ কিয় নকৰে সেইটো হয়তো তেখেতৰ মনৰ প্ৰশ্নবোধক, তথাপিও মই ক'ব বিচাৰিছো সেইসকল ব্যক্তিয়ে যাতে মোৰ ভিডিঅ'টো চাই পেলাই যাতে আৰু অধিক অনুপ্ৰেৰণা পায়, মনোযোগটো যাতে আৰু শক্তিশালী হয়, আৰু তেখেতৰ চেষ্টাটো যাতে আৰু
খবৰ শক্তিৰ যাতে ওলাই আহি নিজৰ প্ৰতিভাখিনি যাতে এটা প্লেটফৰ্মৰ জৰিয়তে যাতে আমাক বিলাই দিব পাৰে তাৰ যাতে এটা মানে পজিটিভ যিটো চিন্তাধাৰা তেখেতে পায় তাৰ কাৰণে হয়তো আজিৰ এই ভিডিঅ'টো হয়তো প্ৰয়োজন হ'ব। গতিকে মোৰ এই আজিৰ এই যিখিনি বিষয়বস্তুৰ ওপৰত মই আলোচনা কৰিছো সেই তাতো যদি কিবা হয়তো মানে থাকি যায় বা তাৰ যদি এটা ভাল আৰু পৰামৰ্শ যদি মোকে জনা ব্যক্তিয়ে যদি এই ভিডিঅ'টো দেখিছে ইয়াকে যদি ভাল পৰামৰ্শ যদি মোৰ ক্ষেত্ৰত থাকে আপোনালোকে কমেন্ট বক্সত আপোনালোকে লিখি পেলাই উল্লেখ কৰিব। মই চেষ্টা কৰিম আপোনালোকৰ কমেন্ট পঢ়ি পেলাই সেই কমেন্ট মতে আৰু আপোনালোক সহযোগত যাতে ভিডিঅ'খিনি আৰু নেক্সট টাইমত বনাব পাৰো আৰু তাৰ কাৰণে আপোনালোকৰ প্ৰতি সদায় ধন্যবাদ আৰু চিৰকৃতজ্ঞ সদায় থাকিব। আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ। জয় অসম। নমস্কাৰ, আশা কৰিলো সকলোৱে ভালে আছে। মই শামছুলক চেনেললৈ সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলো, আপোনালোকৰ সঁহাৰি পাইছো। আপোনালোকে যি সঁহাৰি দিছে আমি সেই সঁহাৰিত উৎসাহিত হৈছো আৰু আজি পুনৰবাৰ আৰু এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো। আজিৰ ভিডিঅ' কণ্টেণ্টটো কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে অনুপ্ৰেৰণামূলক আৰু অভিভাৱকসকলকো অনুপ্ৰাণিত কৰিবৰ কাৰণে হয়তো এই ভিডিঅ'টোৱে যথেষ্ট সঁহাৰি আগবঢ়াব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰে তেতিয়াহ'লে হয়তো আমাৰ এই ভিডিঅ'ৰ মূল উদ্দেশ্য আৰু কথাখিনি সম্পূৰ্ণভাৱে বুজি নাপাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত গৈ আছে বা কলেজত গৈ আছে আৰু বিদ্যালয়ত কলেজত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰত হিচাপে পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীক বেয়া পথলৈ নিজৰ বন্ধু বান্ধৱীয়ে কেনেকুৱা ঠেলি দিছে বা বৰ্তমান সমাজত ছাত্ৰ ছাত্ৰীক লৈ কিছুমান ব্যক্তিয়ে একাংশ ব্যক্তিয়ে কেনেদৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নস্যাৎ কৰিবলৈ পৰোক্ষভাৱে চেষ্টা অব্যাহত ৰাখিছে তাৰ উদ্দেশ্যে আজিৰ এই ভিডিঅ'ৰ কণ্টেণ্টটো আমি হাতত লৈছো। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় নিজকে পৰিৱৰ্তন বুলি অনুভৱ হ'ব। তাৰ কাৰণে পৰামৰ্শমূলক এটা ভিডিঅ' বনালো। হয়তো চিন্তাধাৰা আৰু বিবেক সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, তথাপিও মোৰ চিন্তা আৰু জ্ঞানেৰে এটা ভিডিঅ' প্ৰস্তুত কৰিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। পুনৰবাৰ কৈছো, আপোনালোকে হয়তো ভিডিঅ'টো শেষলৈকে নাচালে আপোনালোকে বিষয়বস্তুবোৰ ভালকে বুজি নাপাব। সমাজত দেখা যায় কিছু সংখ্যক ছাত্ৰ ছাত্ৰী লিখা পঢ়াত ভাল আৰু চূড়ান্ত পৰীক্ষাত অসংখ্য নম্বৰেৰে উত্তীৰ্ণ হয় আৰু সেই সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো অলপ কম নম্বৰ পায় আৰু সেই সময়ত সেই বেছিকে নম্বৰ পোৱা ছাত্ৰজনৰ প্ৰতি এই কম সংখ্যক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ অলপ হ'লেও এটা হিংসা ভাৱ এটা মনত যুগুত হয়। আচলতে এইটো সমাজত তেনেকা হ'ব নালাগে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কম নম্বৰ পায় সেইসকল ছাত্ৰ ছাত্ৰীয়ে বেছিকে নম্বৰ পোৱা ছাত্ৰজনৰ প্ৰতি হিংসা ভাৱটো আনিব নালাগে। গতিকে কোনোবাই যদি কোনো ছাত্ৰ ছাত্ৰীয়ে যদি তেনেকা ভাৱ মনত ৰাখিছে আপোনালোকে সেই ভাৱটো আঁতৰাই আপুনিও সেই ছাত্ৰজনৰ নিচিনাকে বেছিকে নাম্বাৰ পোৱাৰ কাৰণে আপুনি লিখা পঢ়াত অলপ মনোযোগ দিলে হ'ব। তথাপিও সমাজত কিছুমান প্ৰচলিত বিষয়বস্তু মই উপস্থাপন কৰিব বিচাৰিছো ভিডিঅ'টোত। আপোনালোকে হয়তো মনোযোগ দিয়ক। দেখা যায় সেই লিখা পঢ়াত চোকা ছাত্ৰ ছাত্ৰীজনৰ প্ৰতি হয়তো যিসকল ছাত্ৰ ছাত্ৰী অলপ হিংসা ভাৱ থাকে সেই ছাত্ৰ ছাত্ৰীয়ে কি কৰে, তেতিয়া সেই ছাত্ৰজনৰ ৰুটিনটো জানিব বিচাৰে। সেই ছাত্ৰজন কেতিয়া পঢ়া টেবুলত পঢ়িবলৈ বহে, সেই ছাত্ৰজন কি কৰি ভাল পায় আৰু সেই ছাত্ৰজনৰ আজৰি সময়টো কি, সেই তেনেকুৱা গোটেইখিনি বস্তু সেই ছাত্ৰজনে চোকা ছাত্ৰজনৰ এই ৰুটিনটো জানিবলৈ বিচাৰে। বিচৰাৰ পিছত কি কৰে, সেই চোকা ছাত্ৰজন যেতিয়া নেকি পঢ়া টেবুলত পঢ়িবলৈ বহে সেই সময়ত সেই কম সংখ্যক নম্বৰ পোৱা যিজন ছাত্ৰ বা ছাত্ৰী সেইসকলে কি কৰে, সেই নিৰ্দিষ্ট সময়ত এই চোকা ছাত্ৰজনৰ ওচৰত বিভিন্ন কৌশলেৰে বিভিন্ন চলনেৰে সেই ছাত্ৰৰ ওচৰত পঠিয়াই দিয়ে বা নিজে আহি পেলাই ছাত্ৰজনৰ লগত ছাত্ৰজনে ভাল পোৱা বিষয়বস্তুৰ ওপৰত পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰে। আপোনাৰ ল'ৰা ছোৱালীয়ে যদি বিদ্যালয়ত যায়, আপোনাৰ ল'ৰা ছোৱালীয়ে যদি কলেজত যায়, সেই ল'ৰা ছোৱালীয়ে
ভালকে কলেজত গৈ পেলাই বা স্কুলত গৈ পেলাই লিখা পঢ়া কৰি আছে নে নাই তাৰ প্ৰতি আপুনি নজৰ ৰাখিব লাগিব। আৰু বিদ্যালয়ত কলেজত শিক্ষকসকলে এই ছাত্ৰজনক বা আপোনাৰ ল'ৰা ছোৱালীক ঘৰত পঢ়িবৰ কাৰণে হোমৱৰ্ক কৰিবৰ কাৰণে কি দিছে সেই ল'ৰা ছোৱালী ঘৰত অহাৰ লগে লগে আপোনালোকে অলপ সময়ৰ কাৰণে হ'লেও আপোনালোকে ছাত্ৰ ছাত্ৰীজনক বা আপোনাৰ ল'ৰা ছোৱালীক সোধাৰ পিছত নিশ্চয় সেই ল'ৰা ছোৱালীয়ে আপোনাক স্কুলত বা কলেজত কি পঢ়ুৱাইছে সেইখিনি কথা আপোনালোকক শ্বেয়াৰ কৰিব আৰু ঘৰত কি পঢ়িবলৈ দিছে সেইখিনি কথা শ্বেয়াৰ কৰিব। আৰু সেই সময়ত আপুনি আপোনাৰ ল'ৰা ছোৱালীক বা সেই ছাত্ৰ ছাত্ৰীক আপোনালোকে নিৰ্দিষ্ট সময়ত ল'ৰা ছোৱালীক পঢ়িবলৈ আপোনালোকে তাগিদা আৰম্ভ কৰক। যদি এদিন দুদিন তিনিদিন আপোনালোকে তাগিদা দিয়াৰ পিছত যেতিয়া ছাত্ৰজন বা ছাত্ৰীজন বা আপোনাৰ ল'ৰা ছোৱালীজনে যেতিয়া নেকি এদিন দুদিন যেতিয়া নেকি ঘৰত এনেকুৱা আপোনালোকে তাগিদা মাৰিব তেখেতে নিজৰ পঢ়া টেবুলত পঢ়িবলৈ বহিব। এদিন মনোযোগ নবহিব, দুদিন নবহিব, তিনিদিন নবহিব, 4 দিনত আপোনালোকে কোনোবা এজন পৰিয়ালৰ জনা মানুহ ওচৰত বহি যাওক। স্কুলত কি পঢ়িবলৈ দিছিল, ঘৰত কি কৰিবলৈ দিছে অলপ সহযোগ কৰি দিয়ক। সেই তেতিয়া কি হ'ব, সেই ছাত্ৰ ছাত্ৰীজন তেতিয়া কিতাপৰ লগত এটা বন্ধুত্বৰ মিলন গঢ়ি উঠিব। তেতিয়া ছাত্ৰজনৰ মূল বন্ধু হ'ব কিতাপ। যদি আপোনালোকে এই পৰ্যায়টো আপোনালোকে যদি আৰম্ভ নকৰে তেতিয়া হয়তো চাব আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো হয়তো প্ৰশ্নবোধক হৈ থাকিব। তাৰ কাৰণে আপোনালোক গাৰ্জিয়ান সকলে নিজৰ ল'ৰা ছোৱালীক ভাল ৰাস্তাৰে ল'বৰ কাৰণে আপোনালোকে কিছুমান কৌশল আৰম্ভ কৰিব লাগিব। ৰাতিপুৱা 9টাত হয়তো ছাত্ৰ ছাত্ৰী ঘৰৰ পৰা ওলাই যায়, বিদ্যালয় কলেজৰ পৰা 3টাত আকৌ ঘৰত উভতি আহে। এতিয়া ৰাতিপুৱাৰ পৰা 9টালৈকে এই ছাত্ৰজনে ঘৰত পঢ়ি আছে নে নাই, ঘৰত কি কৰি আছে তাৰ প্ৰতি আপোনালোকে অলপ নজৰ ৰাখিব লাগিব। যেতিয়া কলেজ স্কুলৰ পৰা যেতিয়া 3টাত উভতি আকৌ ঘৰলৈ আহে, এই 3টাৰ পিছৰ সময়খিনি কি কৰে আপোনালোকে ল'ৰা ছোৱালীৰ সময়খিনি আপোনালোকে অলপ নজৰ ৰাখিব লাগিব। যদি আপোনালোকে সেই সময়খিনি যদি আপোনালোকে ৰাখিব নোৱাৰে তেতিয়া হয়তো ছাত্ৰ ছাত্ৰীৰ নিজ ইচ্ছাই কিন্তু ঘৰখন শাসন কৰিবলৈ আৰম্ভ কৰিব। আপোনালোকে চাব সৰু পোৱালি যেতিয়া নেকি টিভি চাই থাকে তেতিয়া চাব ডাঙৰ মানুহ এজন যেতিয়া টিভি চাবলৈ যায় আৰু তাতেও চাব সৰু ল'ৰা ছোৱালীয়ে কাৰ্টুন চাই পেলাই ভাল পায় আৰু ডাঙৰ মানুহ এজনে চাব টিভিত নিউজ চাই পেলাই ভাল পায়। তেতিয়া চাব আপোনালোকে টিভি ৰিমোটটো থাকিব সৰু পোৱালিৰ হাতত। যেতিয়া নেকি ডাঙৰ মানুহ এজন যাব এই সৰু পোৱালিটোৱে কি কৰিব, ৰিমোটটো সেই কাৰ্টুন চাই থাকিব, ৰিমোটটো টিপি কাৰ্টুন চাই থাকিব। এদিন দুদিন তিনিদিন ডাঙৰ মানুহে যদি ৰিমোটটো হাতৰ পৰা লৈ পেলাই যদি নিউজটো নলগায় তেতিয়াহ'লে ছাত্ৰজনৰ যিটো মটিভেটটো যিটো স্মৃতিত ঘূৰি থাকিব যে নাই মোৰ কথাত ঘৰটো চলিব লাগিব, কাৰণ মই ছাকচেছ, কাৰণ দাদা দেউতা খুৰা যোনে আহিছে টিভি চাবৰ কাৰণে কিন্তু ৰিমোটটো মোৰ হাতত, মোৰ ইচ্ছা মতে মই কাৰ্টুন চাই আছো, দেউতাও একো কোৱা নাই, খুৰাও একো কোৱা নাই, দাদাও একো কোৱা নাই। তাৰ মানে কি হ'ল এই সৰু পোৱালিটো লাহে লাহে সেইটোৰ প্ৰতি নিজৰ স্মৃতিটো পূৰণ হৈ আহিলে যে মোৰ ইচ্ছা মতে মোৰ ঘৰটো চলি আছে আৰু ভৱিষ্যতে চলিব। গতিকে আপোনালোকে এই ল'ৰা ছোৱালীক সেইটো ৰাস্তাৰ পৰা আঁতৰি আনিবৰ কাৰণে ৰাতিপুৱা যদি আপোনালোকে পাৰে ঘৰত জনা মানুহে কিতাপ এটা লৈ পেলাই ল'ৰা ছোৱালীক ওচৰত বহাই পঢ়ুৱা। তাতো যদি আপোনালোকৰ সময় নাই, যিসকলে চাকৰি কৰে আৰু হয়তো যিসকলে ব্যৱসায় বাণিজ্য কৰে বা যিসকলে হয়তো আমাৰ নিচিনা অলপ কষ্টকে উপাৰ্জন কৰিব লাগে সেইসকলে এটা অলপ কম খৰচত ওচৰত শিক্ষিত নিবনুৱা যিসকল যুৱক যুৱতী আছে সেইসকলৰ ওচৰত টিউচন হিচাপে পঢ়িবৰ কাৰণে তাত পঠাই দিয়ক। যেতিয়া ৰাতিপুৱাৰ পৰা 8টালৈকে যেতিয়া নেকি টিউচনত আবদ্ধ থাকিব আপোনাৰ ল'ৰা ছোৱালীৰ যিটো আপোনাৰ চিন্তাধাৰাটো বাহিৰত কিন্তু সময় দিবলৈ নাপাব। টিউচনৰ পৰা 8টাত আহিব, 1 ঘণ্টাত গা পা ধুই ভাত খাই কাপোৰ কানি পিন্ধি যেতিয়া নেকি স্কুলত ওলাই যাব তেতিয়া সেই সঠিক সময়ত গৈ পেলাই বিদ্যালয় বা কলেজ পাব লাগিব। আৰু যেতিয়া কলেজৰ পৰা যেতিয়া আকৌ 3টা বজাত আহিব, অহাৰ লগে লগে ফ্ৰেছ হৈ পেলাই যেতিয়া খোৱা বোৱা কৰি পেলাই যেতিয়া নেকি আৰু এটা কোচিঙৰ যেতিয়া সময় আহি যাব, যেতিয়া 3টাৰ পৰা 5টালৈকে 6টালৈকে যেতিয়া আকৌ আৰু এটা টিউচন আৰম্ভ হ'ব, সেইটো সময়ত কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে চাব বাহিৰা যিবিলাক চিন্তাধাৰা, বাহিৰা যিবিলাক কুঅভ্যাস, ঋণাত্মক যিবিলাক চিন্তাধাৰা সেইবিলাক চিন্তাধাৰাত
নিজৰ স্মৃতিটো ঘটাবৰ কাৰণে কিন্তু সুযোগ নাপাব। চাব তেতিয়া টিউচন মাষ্টাৰ যেতিয়া নেকি ঘৰত পঢ়িবলৈ দিব, বিদ্যালয় কলেজত যেতিয়া নেকি শিক্ষকসকলে ঘৰত পঢ়িবলৈ দিব, তেতিয়া চাব আপোনাৰ ল'ৰা ছোৱালীক তেতিয়া আপুনিও নিজেও ক'ব নালাগে যে পঢ়িবলৈ বহিব লাগে। তেতিয়া চাব এঠাই মাতো তেখেতৰ চিন্তাধাৰা থাকিব যে লগৰজনে নাম্বাৰ বেছি পাইছে, লগৰজনে লিখা পঢ়াত ভাল, গতিকে ময়ো তেনেকৈ হ'ব লাগিব। কোনোবা আগবাঢ়ি আছে তাক আপোনালোকে বাধা নিদিব, তাক আৰু অনুপ্ৰেৰণা যোগাই দিয়ক। পাৰে যদি আপোনাৰ ল'ৰা ছোৱালীক তাতকৈ অলপ আগবাঢ়িবৰ কাৰণে তেখেতক অনুপ্ৰাণিত কৰক। গতিকে বৰ্তমান সমাজত দেখা যায় আঁচ এডাল মাৰিছে কোনোবাই, সেই আঁচটো যদি ছুটি কৰিবলৈ দিয়া হয় আঁচডাল কি কৰে মুচি দিয়ে। গতিকে আঁচডাল যদি নুমুচি পেলাই তাতকৈ যদি আৰু এটা ডাঙৰ আঁচ পাৰি দিয়ে, তেতিয়াহ'লে সেই ডাঙৰ আঁচটোতো পিছত মাৰি দিয়া আঁচটোতকৈ সৰু হ'ব। গতিকে আকৌ ভাল পথৰ পৰা ভাল পথত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যদি বাধা নিদি পেলাই নিজৰ ল'ৰা ছোৱালীক যদি আৰু তাতকৈ বেছি যদি আপোনালোকে সহযোগ কৰক, সহযোগ কৰি পেলাই তাতকৈ বেছি যদি চোকা হয় আমাৰ সমাজখনত এদিন নহয় এদিন কামত লাগিব। আৰু সেই তেতিয়াই আপোনাৰ ল'ৰা ছোৱালী আমাৰ এই দেশৰ সুনাগৰিক হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব। আৰু কিছুমান ক্ষেত্ৰত দেখা যায় কিছুমান ছাত্ৰ ছাত্ৰী যেতিয়া নেকি পঢ়িবলৈ বহিব, সেই সময়ত ওচৰ চুবুৰীয়া কিছুমান হয়তো কলেজ স্কুল এৰি দিয়া যিসকল যুৱক যুৱতী আছে, সেই যুৱক যুৱতীয়ে কি কৰে সেই পঢ়া টেবুল ওচৰত আহি পেলাই বহি থাকিব, ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি থাকিব। যেতিয়া নেকি যুৱ প্ৰজন্মৰ অন্তৰংগ কিছুমান কথা শুনি ভাল পায়, কথা পাতি ভাল পায়, সেই মুহূৰ্তত আহি পেলাই সেই অন্তৰংগৰ কথাবিলাক পাতিব। পাতি লৈ সেই ছাত্ৰজনৰ যিটো পঢ়া ৰুটিন, সেই ৰুটিনটো কি কৰিব অতিক্ৰম কৰি দিব। অতিক্ৰম কৰি দিয়াৰ পিছত তেতিয়া সেই যে কলেজ স্কুল এৰি দিয়া ছাত্ৰজনে তেতিয়া হয়তো মনে মনে ভাবিব যে এতিয়া এই যে এই বিষয়টো যে এই ছাত্ৰজনে পঢ়াৰ যিটো ৰুটিন, এই ৰুটিনটো মই শেষ কৰিলো, গতিকে অন্তত মোৰ নিচিনা হ'ব পৰাকে অলপ সময়টো পাৰ কৰিলো। গতিকে সেই সময়খিনি পাৰ কৰি পেলাই সেই বিদ্যালয় আৰু স্কুল এৰি দিয়া ছাত্ৰজন আকৌ হয়তো ঘৰত গুচি যায়। তাৰমানে এইটো কি বুজা যায়, তাৰমানে বিদ্যালয় এৰি দিয়া যিসকল ছাত্ৰ ছাত্ৰী, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও কিন্তু ওচৰৰ ছাত্ৰ এজনক কিন্তু আগবাঢ়িব নিদিয়ে। কাৰণ এটাই কাৰণে নিদিয়ে, সেই ছাত্ৰজনৰ গাৰ্জেনে সেই ছাত্ৰজনক ক'ব যে তুমি যে লিখা পঢ়া কৰা নাই, তোমাক কিমান সুবিধা দিলো, যিটো বিচাৰিছা সেইটোৱে দিছো, দিয়াৰ পিছতো তুমি পঢ়া নাই। এই লগৰ ঘৰৰ ৰহিম, এই লগৰ ঘৰৰ কৰিম, তেখেতে লিখা পঢ়া কৰি পেলাই আজি সমাজত নিজৰ যিটো প্ৰতিভা, এই প্ৰতিভাখিনি দেখুৱাই আছে, নিজৰ যিটো ধ্যান ধাৰণা, সেই ধ্যান ধাৰণাত তেখেতে সফল হৈ আছে। গতিকে সমাজত লাহে লাহেকে এই ৰাম আৰু কৰিমক ভাল পাবলৈ আৰম্ভ কৰিছে। তুমি বিদ্যালয় এৰি দিছা, হয়তো এনেকা কৰি পেলাই গাৰ্জেনসকলে স্কুল এৰি দিয়া ছাত্ৰ ছাত্ৰীক কিছুমান কথা কয়। গতিকে সেই কিছুমান কথাৰ পৰা বাচিবৰ কাৰণে সেই বিদ্যালয় এৰি দিয়া ছাত্ৰজনে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক এই অসুবিধাসমূহ কৰে, যাতে তেখেতৰ চিন্তাধাৰাত এইটো যে এই অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ ওচৰত গৈ পেলাই যদি টাইম বৰবাদ কৰি দিয়া হয়, তেতিয়া লাহে লাহেকে এই ছাত্ৰজনৰ যিটো পঢ়াৰ যিটো অভ্যাস, এই অভ্যাসটো লাহে লাহেকে আঁতৰি আহিব আৰু এদিন বিদ্যালয়টো বা কলেজ পঢ়াটো এৰি দিব। আৰু এৰি দিয়াৰ লগে লগে সেইজন আগত বিদ্যালয় এৰি দিয়া ছাত্ৰজন হ'ব ছাকচেছ। কাৰণ এইটো কাৰণে ছাকচেছ হ'ব, সেই তেতিয়া সেই ৰাম আৰু কৰিমক চাই পেলাই যেতিয়া গাৰ্জেনে গালি দি আছিলে, সেই গালিটো তেতিয়া নাপাৰিব। কাৰণ এইটো কাৰণে নাপাৰিব, কাৰণ সেইটো বিদ্যালয় এৰি দিছে আৰু সেই আগতো যিজন এৰিছে। গতিকে সেই তেনেকুৱা কিছুমান সমাজত মানুহ আছে। গতিকে সেইসকল মানুহৰ পৰা বাচিবৰ কাৰণে মই আগত কোৱা ধৰণে ৰাতিপুৱা এবাৰ আপোনালোকে কোনোবা লগত আপোনালোকৰ ল'ৰা ছোৱালীৰ ওচৰত বহক, বিদ্যালয় কলেজৰ পৰা অহাৰ পিছত অলপ সময় হয়তো ওচৰত বহক, বহিলে যেতিয়া নেকি কিতাপৰ লগত সম্পৰ্কটো যেতিয়া নেকি লাহে লাহেকে বাঢ়ি যাব, সেই তেতিয়া আপোনাৰ ল'ৰা ছোৱালীক কোনেও আৰু বাধা দি ৰাখিব নোৱাৰে। আৰু বৰ্তমান যি শিক্ষাৰ প্ৰতি যি চৰকাৰৰ যি এটা চেষ্টা, সেই চেষ্টা আমি যদি গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াও আমাৰ ল'ৰা ছোৱালীক, আপোনাৰ ল'ৰা ছোৱালীক
হয়তো কোনেও বাধা দি ৰাখিব নোৱাৰে। গতিকে আমি চৰকাৰৰ নীতি নিয়ম আৰু আমাৰ যিসকল হয়তো সামাজিক চিন্তাধাৰা, সেই চিন্তাধাৰাৰ লগত মিলাই ৰাখি আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাব লাগিব, আপোনাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাব লাগিব। গতিকে এই চমু কেইটামান কথা আপোনালোকৰ প্ৰতি আগবঢ়াইছোঁ। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ প্ৰতি এই নজৰ যদি ৰাখে, তেতিয়া হয়তো আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ভাল হ'ব আৰু লিখা পঢ়াত অলপ আগুৱাই যাব পাৰিব। কোনোবা কি কৰি আছে, কোনোবা কি কৈ আছে, তাৰ প্ৰতি আপোনালোকে ইমান নজৰ নিদিয়াটো ভাল। নিজৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনিয়ে কৰিব লাগিব। হয়তো আমি এটা সময়ত আমি হয়তো পৰামৰ্শ পোৱা নাই, আমি এই ডিজিটেলাইজ কিছুমান আমি বুজি পোৱা নাছিলোঁ। আজিৰ দিনত হয়তো আমিও আমাৰ চিন্তাধাৰাত হয়তো আমি আচপুচ কৰি আছোঁ। কাৰণ আমি বহুত ক্ষেত্ৰত আমি হয়তো কাৰোবাৰ পৰামৰ্শৰ অভাৱত হওক বা নিজৰ চেষ্টাৰ অভাৱত হওক আমি বহুত পিছ পৰি আছোঁ আৰু আমি বহুত শিকিবলৈ আছিল। গতিকে আমি শিকিব পৰা নাই। গতিকে আমি যিমানখিনি জানো সেইখিনি হয়তো এই কণ কণ ছাত্ৰ ছাত্ৰীক হয়তো বিলাই যাতে দিব পাৰোঁ, তাৰ আমি এটা প্লেটফৰ্মো পাব লাগিব। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে আমাৰ ভিডিঅ'টোত কমেণ্ট কৰিব। মই যিখিনি কণ্টেণ্টত যিখিনি উল্লেখ কৰা কথা, তাতো যদি কিছুমান মানে ব্যতিক্ৰম থাকে, আপোনালোকে সেই ব্যতিক্ৰম কথাখিনি আপোনালোকে কমেণ্টত আপোনালোকে জনাব আৰু আমাক অনুপ্ৰাণিত কৰাৰ কাৰণে যাতে আপোনালোকৰ সঁহাৰি পাই পেলাই যাতে আমি পুনৰ পৰা আৰু এটা আমি ভিডিঅ' বনাব পাৰোঁ, তাৰ কাৰণে উৎসাহিত কৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰিব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।